হাই বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই ধৰিত্ৰীয়ে আৰু এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। মোৰ পিছে দেহাটো বৰ ঠিক নহয়। আমাৰ ঘৰৰ সকলোৰে ল'ৰা ছোৱালীৰ পৰা ধৰি ডাঙৰলৈকে পানী লাগিছে, চৰ্দি, সেইবাবে এসপ্তাহমান হৈ গ'ল ভিডিঅ' দিব পৰা নাই। আজি অকণমান গাটো ভাল পাইছোঁ আৰু ভাবিছোঁ ব্লগ এটা আৰম্ভ কৰি দিওঁ বুলি। এতিয়া মই অকণমান ওলাই গৈছিলোঁ আমাৰ চাৰিআলিলৈ, তাতে সৰুকৈ অকণমান কাম এটা আছিলে, আহিলোঁ। এতিয়া কাপোৰ কানি সলোৱাই নাই, ব্লগটো আৰম্ভ কৰি দিছোঁ। আশা কৰোঁ আজি ব্লগটো চাই ভাল পাব। তেতিয়াহ'লে আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। দুপৰীয়া ভাত পানী খাই মেলি ল'লোঁ আৰু এইফালে আমাৰ শেখৰ আছে পূৰা টোপনিত। আৰু এতিয়া আবেলি সময়ত ভাবিছোঁ ঘৰতে ব্ৰেড এটা আনি থোৱা আছিলে, ব্ৰেড চপৰে আজি আবেলি চাহকাপ খাম বুলি তাৰে প্ৰস্তুতি চলি আছে। চাই থাকক ভিডিঅ'টো শেষলৈকে। আজি ঘৰতে ব্ৰেড চপ বনাই আবেলি চাহকাপ খালোঁ। আৰু আজি ৰাতিৰ ভাত সাজৰ সৈতে আছে দাইল, কোমোৰা, বিলাহী, মাছ ফ্ৰাই, পচলা ভাজি, এনেদৰে। হে গাইজ, ৰাতিৰ ভাত পানী খালোঁ আৰু দিনটোত একো দেখুৱাব নোৱাৰিলোঁ বিশেষ।
এইফালে মাতটো ভাগি গৈছেগৈ, চৰ্দি লাগি আছে যিহেতু। তাৰপিছতে এতিয়া ৰাতি হ'ল, ভাত পানী খালোঁ, এতিয়া শুবৰে সময় হৈ গ'ল। শেখৰ শুলে আৰু আমাৰ এইফালে হাতী বাবা ওলাইছে, বম ফটকা ফুটা ষ্টাৰ্ট হৈ গ'ল, বম ফুটাই আছে মানুহবিলাকে আৰু হাতী বাবাও চিঞৰি আছে, মাত শুনি আছোঁ আমি। আজি ভাবিছোঁ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰি দিওঁ বুলি। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, আৰু যদি আপুনি মোৰ চেনেলটো প্ৰথমবাৰ চাইছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। আজিলৈ বাই বাই।